কিন্তু কিছুমান কাম ঝাৰুপাত মাৰিবলৈ আমাক চৰকাৰ লাগে, মোৰ ঘৰৰ আগফালে জাবৰটো তুলিবৰ কাৰণে চৰকাৰ লাগে। এই মিনিমাম বস্তুখিনি আমি কৰিব লাগিব। চৰকাৰে যদি আমাক 10 মহলীয়া বিল্ডিং এটা বনাই দিয়ে আৰু কাইলৈ পৰা তাত যদি মই এটা পৰিৱেশ নিৰ্মাণ কৰোঁ নহ'ব। সেইকাৰণে মই আপোনালোকৰ অনুৰোধ থাকিব যে আমি ব্যৱসায় সন্থা, নাগৰিক সমাজ, আমি বিধায়ক চব আমি সকলোৱে মিলি লগাবলৈ কাইলৈ আমাৰ আৰক্ষী অধীক্ষক মহোদয় আহিব, আমি সকলোৱে মিলি স্বচ্ছতা কৰিম। যদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝাৰু লৈ আমাক শিকাব লগা হৈছে যে এতিয়াতো চফা হওক, বহুত দিন লেতেৰা থাকিলি, তো তেতিয়াহ'লে আমি কিয় সেই পৰিৱেশটোলৈ নাযাওঁ? তো সেইকাৰণে মই আপোনালোকক কৈছোঁ, চফা বুলি ক'লে মই জাবৰ জোঁথৰ নসকলো। আপুনি যদি সমাজত আপোনালোকৰ দৃষ্টিত লাগিছে যে এইখিনি ইয়াত সমাজ বিৰোধী কাম চলিছে, মইতো আৰক্ষী মহোদয়ক মই অনুৰোধ জনাম যে নিশা 12 বজালৈকে ৰঙানদীত এনেকুৱা আমাৰ ইমান মাল্টি মানে নগৰ যে 12 বজালৈকে 2-3খন টাউন লালুকপা আগলৈ খোল খাই থাকে, তাৰ ওপৰত অলপ চিন্তা আমি কৰিব লাগিব। আমাৰ লালুকপা যুৱনগৰ আৰু এই অঞ্চলটো ৰাতি 12 বজাত 11 বজাত, এই 11 বজাত 2 বজাত কোনে বজাৰ কৰিবলৈ আহে সেইটো মোক লাগে। কাৰণ 12 বজাত আটাইতকৈ ব্যস্ত টাউনখন হৈছে লালুক 10 বজাত বন্ধ হয়, ৰাতি 12 বজাত 2 বজাত তাত এটা নগৰ হৈ থাকে। এই বজাৰ পৰা মানুহখিনি কোন মানে দেখা নাপায়। মই এখানে বহুত দিকে চাইছে বজাৰটো কোনে কৰে, মোৰ কাৰণে ইণ্টাৰেষ্টিং টপিক। আৰু অদ্ভুত জেগা আছে, এখন দোকান আছে, আমাৰ এই বিক্ৰমৰ এই হেৰিটো ৰাতি 2টা বজাত মই এইটো গম পালো কেনেকৈ ইলেকশ্যনৰ সময় এটা কেম্পেইনিং ঘূৰি ফুৰো, মইতো ৰাতি 2টা-3টাতো ঘূৰি থাকো ইলেকশ্যন আগতে। 2টা-3টা বজাত সেইটো অঞ্চলত মানুহ গধূলি 5টা বজাত আমি 3টা বজাত একদম ডাঙৰ কথা, অদ্ভুত ডাঙৰ কথা। কি ব্যৱস্থা মানে বস্তু চলে, কোনে কেনে ভগৱানে জানে, তেওঁলোকে জানে। কাৰণ মানুহ এজনে গোটেই ৰাতি সাৰ পাই মানে ভাল বেপাৰ কৰে। তো মই এই কথাখিনি কৈছোঁ যে আপোনালোকক আজি মই অনুৰোধ যে আজি আমি ভাষণ দিবৰ কাৰণে আপোনালোকৰ ওচৰত নাই আহা। আপোনালোকক আমি জানিব বিচাৰিছোঁ যে আপোনালোকে কেনেকে ধৰণে কি আপোনালোকে সমস্যা পাই আছে। আজি কেৱল খালি আমি এতিয়া যিহেতু আৰক্ষী অধীক্ষক ডাঙৰীয়া আছে, আমি ইয়াতে ল এণ্ড অৰ্ডাৰ বিষয়ে বজাৰৰ বিষয়খিনি যেতিয়া আমি জিলা আয়ুক্ত ডাঙৰীয়াৰ লগত বহিম, আমি সেই কথা আপোনালোকে কওক যে আপোনালোকে প্ৰশাসনিক ব্যৱস্থাটোত ল এণ্ড অৰ্ডাৰ বিষয়টোত আপোনালোকে কি সমস্যা পাইছে, কি কৰিব লাগে। কাৰণ মই আগতে কৈছোঁ যে ড্ৰাগছটো আমাৰ কাৰণে এটা ডাঙৰ মাৰাত্মক সমস্যা হৈছে, আৰু এই সমস্যাটো আমি সমাধান কৰিব লাগিব। আৰু একেবাৰে অহা কাইলৈ পাই আমাৰ এই যিটো পদপথৰ দোকানখিনি, আছে, যদি আমাৰ ইয়াত ব্যৱসায় সন্থা আছে, সেই পদপথৰ দোকানখিনি আমি অতি সোনকালে পাব লাগিব। তাৰ কাৰণে যদি আমি প্ৰশাসনে কেনে কৰিবলৈ কৰি পদপথৰ দোকানখিনি মই নাভাবোঁ সেই দোকানখিনিকে প্ৰাসংগিকতা আছে। সেই দোকানখিনি যদি তাৰ পৰা আঁতৰি যায়, দোকানখিনি আমি বৰঞ্চ আমি এটা পাৰ্কিং স্পেচ পাম। এইটোতো ৰাস্তা ওপৰ, আৰু ৰাস্তাটো সেইখিনি দোকানৰ কোনো অৰ্থ নাই। হেৰি বজাৰ নহয়, বেছি বজাৰ, যদি বজাৰ কেঞ্চেল কৰিব লাগিব। সেইকাৰণে আপোনালোকে কথা পাতি পুনৰবাৰ সকলোকে মই অনুৰোধ জনাইছোঁ, মই বাৰম্বাৰ কৈছোঁ যে এইখন সমাজ, এইখন ব্যৱস্থা এজন দুজন ব্যক্তি